ᱜᱟᱹᱠᱷᱩᱲᱤᱭᱟᱹ ᱠᱚ ᱛᱮᱦᱮᱧᱤᱧ ᱧᱮᱞ ᱦᱚᱪᱚᱭᱮᱫ ᱯᱮᱭᱟ आसाम दिसम रिया पाता बोंगा। आसाम पोनोत बिश्वनाथ होनोत पाभय पाचाली रे चलावेन सेरमा करे को मानाव अगुवाका लिकागे निया धाव हो पाभय चा बागान रेन चा जनगोष्ठी से आदिवासी ठोकरेन होड़ कुदो अडी जाक जमकते पाता बोंगा को बोंगायेना 5 बछर रेन गिदरा खन एहब काते लटू कोड़ा को आलांग हटो सुपु आर दिया करे लटू लटू अंगुर सुई ते को पट्टीता के कुआ আপোনালোকৰ নিউজ গোষ্ঠীটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে জানে যে আজি 125 বছৰৰ পৰা এই অনুষ্ঠানটো এনেকুৱাকৈ চলি আহিছে চৰক পূজা বুলি আৰু ইয়াত আমাৰ ঘাট কৰ্ম হয় মানে আমাৰ ভক্তসকলে জিভা ফুটাই ডিঙি ফুটাই পিঠিত ফুটাই এইখিনি কৰ্ম কৰে তেওঁলোকৰ সেই মানে ব্ৰতৰ কাৰণে আৰু আমি এইটোৰ মাধ্যমেৰে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয়ৰ যিটো আমাৰ এই আজি গৰু বিহুৰ দিনাখন যিটো সমন্বয় সেই সমন্বয়টো আমি ৰাখিব বিচাৰিছোঁ আজি অসমীয়া স্বাভিমানেৰে আমি আমাৰ এই অনুষ্ঠানটোক আমি সকলো সময়তে উদযাপন কৰি আহিছোঁ আমি যিহেতু চাহ জনগোষ্ঠী হিচাপে যদি এটা বেলেগ হিচাপে ভাবোঁ কিন্তু আমি সামগ্ৰিকভাৱে আমি অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হিচাপে আমি এই কৰ্মৰাজি কৰি আহিছোঁ আৰু অসমৰ ৰাইজে বা আমাৰ স্থানীয় ৰাইজে আমাক বিপুল সমৰ্থন আগবঢ়াই আহিছে আৰু 125 বছৰীয়া এই পুৰণি অনুষ্ঠানটিক আজি যিসকল ব্যক্তিৰ প্ৰচেষ্টাত আজি আহি এনে এটা পৰিস্থিতিত উপলব্ধ হৈছে আৰু আজি ইমান সমগ্ৰ ভক্ত আহি পেলাই আপোনালোকে দেখিছে গোটেই দলঙে চলঙে যিহেতু এতিয়া আজি এইটো ঘাট কৰ্ম কাইলৈ আমাৰ পূজা হ'ব আজি ঘাট কৰ্ম বুলি ক'লে আমাৰ ইয়াতে ডিঙি ফুটোৱা হ'ব আজি এই পাৰ্বতীক আমাৰ সন্মুখত ৰখা হৈছে পাৰ্বতীক ৰখা হৈছে পাৰ্বতী আজি গোটেই গাঁৱৰ পৰা হেৰি আহিছে আমাৰ পুৰোহিত আছে আমাৰ এই বৰুণ আমাৰ পত্নী আছে প্ৰথম কাটা এওঁ ল'ব এওঁ লোৱাৰ পিছতে ভক্তসকলে ল'ব পাৰে এইটো আমাৰ এটা পৰম্পৰা আছে আমাৰ এই কমিটিখনত এটা নিয়ম আছে ৰজা আছে লায়া আছে পূজাৰী আছে মন্ত্ৰী আছে সব আছে তেওঁলোক আহি উপস্থিত হ'ব ইতিমধ্যে ভক্তসকল আপোনালোকে দেখিছে আহি উপস্থিত হৈছে সকলোৱে সহায় সহযোগিতাত আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু লগতে এইবাৰ আমি বিশেষভাৱে বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ স্থানীয় সাংসদ পল্লৱ লোচন দাস প্ৰমোদ বৰঠাকুৰ দেৱকো আমি আজিৰ এই অনুষ্ঠানৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই চাহ জনগোষ্ঠী আদিবাসী সমাজৰ এই চৰক পূজা যিটো অনুষ্ঠান এই অনুষ্ঠানটোক যাতে উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত যদি অকণমান তেওঁ আমাক সহযোগিতা আগবঢ়ায় নিশ্চয় আমি চৰক পূজা সমিতিয়ে মানে সদায় মানে ধন্যবাদৰ পাত্ৰ হৈ থাকিম বুলি ভাবিছোঁ আৰু তেখেতৰ উদ্যোগত বহুতো অনুষ্ঠান হৈছে সেইকাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰাই তেখেতক আজি এই পবিত্ৰ অনুষ্ঠানৰ পৰা চৰক পূজা উদযাপন সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ ওলগ যাচিছোঁ তেখেতৰ যি বলিষ্ঠ পদক্ষেপে আমাক গোটেই সমগ্ৰ অসমক আজি শান্তি সুশৃংখলাৰে আমাক বান্ধি ৰাখিছে এনাজৰীৰে সেইখিনি কামনা কৰিছোঁ আৰু তেখেতে যাতে এই অনুষ্ঠানত পদাৰ্পণ কৰে তাৰ আহ্বান জনাইছোঁ ভৱিষ্যতৰ দিনত তেখেতে এই অনুষ্ঠানত আহি পেলাই আমাক উৎসাহিত কৰিব বুলি এই আজিৰ এই চেনেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তোমাৰ বয়স কিমান 11 তুমি আজি কি কৰিবলৈ আহিছা তুমি মই জিভা ফটা কৰিবি এইবাৰ প্ৰথম নে কেইবাৰ ফটা কৰিলি দুবাৰ যোৱা বছৰ তাৰ আগৰ বছৰ যোৱা বছৰ আৰু এই বছৰ হেৰি তোমাক এনে ভয় লাগে না নালাগে এনে দৰদ হয় না নহয় বিষায় না নাই অলপ বিষায় জীৱ যেতিয়া জীৱ হয় নেকি তাৰপিছত তো যোৱা বছৰ যে ফুটাইছিলি তো অসুবিধা কি হৈছিল একো নাই তাৰমানে তুমি ভগৱানক বিশ্বাস কৰা
और हें मीटे कथा आलोपे हिरिंग तबुना जहां गे जहां लेकाना रोग आजार नाम पिया अब सुर काजलगांव रगी एसडी क्लिनिक परामर्श दाता हिनाय तबुना डॉक्टर श्रमिक देव उनी ठेन सन कते बुन रान दिस इच्छु दाड़िया देला बुन किरांग काजलगांव ते डॉक्टर चेम्बर रे बुन नामे कना सेता 9 बजा खन 1 बजा हाबी और 4 बजा खन 6 बजा हाबी अडी लिकान रोग आजार बेमार रिया ए रान मुरगन Assam Focus.